हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आज बहुत दिनों मूरत मैं এটা व्लॉग स्टार्ट কৰিম বুলি ভাবিছো। আজি আমি স্টাফৰ পৰা এটা খানা খাব যাম বুলি ভাবিছো। ভিডিও হবে তো এই আমাৰ বজাৰলৈ দেখাই দিওক। বজাৰ এইটো বজাৰ কবে লাগিব গন্ডা লাল চাহ খাই খাইছো। আৰু এয়া আমি মিঠুবাহঁতৰ ঘৰত আহি পালোঁ আৰু আহি আমি লকুবা আৰু মোৰ ইমান বেছি ভোক লাগিলে তো মিঠুবাই আমাক খাবলৈ দিলে ৰুটি আৰু চব্জি। তো আমি দুজনে খাই ল'লোঁ আৰু এইবোৰ মিঠুবাৰ ঘৰতে আগদিনাখনে থৈ দিয়া বস্তুবোৰ এপদ এপদ পৰি লৈ গৈ আছে মানে গাড়ীত উঠাবৰ বাবে। তো চাই থাকক ভিডিঅ'টো। আৰু আমি এনেকৈ মিঠুবাহঁতৰ ঘৰৰ পৰা মানে বস্তুবোৰ লৈ গৈ আছোঁ মানে বজাৰ কৰি যিবোৰ আনিছিলোঁ আৰু। তো আমাৰ গাড়ীখনো আহি পালে ৰেডি হৈছোঁ আৰু এইয়া আমি গৈ আছোঁ পিকনিক। মটৰ ঠিকছা খুন্দা খাই খাই গৈ আছোঁ। মিঠুবা আপুনি এনেকৈ হালি হালি গৈ থাকিব নালাগে। এই দিব মিঠুবা বক্সত আছে আমাৰ মমিতা বক্সত আছে আমাৰ মমিতা চাউণ্ড চিষ্টেমত আছে মমিতা আৰু এইফালে মাইক আমি লৈ লৈছোঁ এইবোৰ গান গাবৰ কাৰণে। আমি মাৰ্কেটত আছোঁ। মজা আমি আহি পাই গ'লো। সেইফালে বেছি ধুনীয়া হয় ন। আমি আহি পাই গ'লো গাইজ আৰু এতিয়া খানা খাব লাগে আৰু মানে গোটেইবোৰ আহি পোৱা নাই আহি আছে আৰু আমি আৰু কেমেৰামেনক দেখাই দিওঁ বাৰু। কেমেৰামেনক কেনেকৈ দেখাম? এয়া কেমেৰাত ধৰি থকাজনী এয়া কি ধুনীয়া হৈছে একদম। গাইছ আমি আহি পালোঁ কিন্তু ঠাইটোত আমি চিলেক্ট কৰিব পৰা নাই। ভাল লাগিছে বহুত ভাল লাগিছে কিন্তু এতিয়া আমি কোনটো ঠাইত খাওঁ এইটো ভাবি পোৱা নাই মানে এইটো ভালেই লাগিছে কিন্তু ভিজা অলপ পানী ক'ত গ'ল পানী বহুত কি মজা লাগিছে চাওকচোন গাইছ। আমি আহি পালোঁ বাট জেগাটো চিলেক্ট কৰিব পৰা নাই ক'ত খাম আমি। এই আমাৰ মেইন লিডাৰ কেইজনী थोड़े दिवस थांब असेल आई लागितला मला पण बनवण्याचं दाखल हिरो होईल माझी चाचणी तुम्हाला উঠাম এবাৰ সৰু সৰু ছোৱালীদের লাগছে। হেল্ল' গাইজ আমি এতিয়া বহি আছোঁ আৰু এইফালে ব্ৰেড জেলি এনেকৈ ৰেডি কৰিছোঁ আৰু চাহ বনাই আছে কেইটামানে আৰু বাকী চবে কামে কামে লাগি আছে আৰু। তো এটা খাম আৰু আমি ব্ৰেড আৰু আহি পালোঁ ফাইনেলি।
আন তই যে চাহ দিছ গম পাব চবেও তই খালি পেটটো অলপ কমাই কমাই ল নহয় সেইকাৰণে মোৰ নিচিনা মুড বেয়া হৈ আছে তোমাৰ না অফ কৰি দিলোঁ এয়া আমাৰ অলিম্বাই মাংস বনাই আছে এইখিনি গাইজ দেখিছেনে ইমান ধুনীয়া বহুত ধুনীয়া ন ওপৰত শিৱ মন্দিৰ এটা আছে বহুত বেছি ধুনীয়া তাৰ পৰা এনেই অকণমান ফটো উঠি আহিলোঁ আৰু ভিউ চাওক কি মজা ভিউ আৰু বেকগ্ৰাউণ্ড ইমান বেছি ধুনীয়া আৰু এইখন এখন দলং আৰু আমি গৈ আছোঁ ইফালে আৰু আমি খাইছোঁ ইয়াতে বহুত বেছি ধুনীয়া লাগিছে আহি পেলাই ওপৰত এটা শিৱ মন্দিৰ আছে দেখিছেনে চিৰিকেইটা ইফালৰ পৰা আহিলোঁ বহুত বেছি ধুনীয়া আৰু অলিম্পাই যি ৰিয়েকশ্যন দিলা বিদ্যা ঐ লোক বাকী ডিছপাৰখন দি আছে মাথা চাই দিয়ক ইমান ধুনীয়াকৈ উঠাই আছোঁ বহুত ধুনীয়া লাগিছিলে বহুত ধুনীয়া লাগিছে মমিতা গৈ আমি বনাওঁতে তোমাক মাতিছিলো নে নুমাই দিয়া বুলি হাতটো অপছন্দ তই মোতকৈ বেছি কমেডিয়ান কেন হৈ গলি হা মোৰ পৰাতো চিটটো কাঢ়ি লৈ গলি ন তই আৰু এইফালে অলিম্পাই বেঙেনা পুৰি এয়া পিটিকা কৰিবৰ কাৰণে ৰেডি কৰি আছে হাতটোতো চাফা আছে আরে ভাঙি দিয়ক হেৰিটো চপৰাটো ভাঙি দিয়ক তেতিয়া বহিব আৰু আমাৰ ফাইনেলি ভাত খাবলৈ হৈ গ'ল ৰেডি আৰু এইফালে চালাড তালাড চব ৰেডি হৈ গ'ল এতিয়া আমি খোৱাৰহে কথা আৰু গতিকে সকলোৱে আমি বহি লৈছোঁ একেলগে আৰু আমি এতিয়া খাওঁ আৰু দেই আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে হেৰি এণ্ডিং Oh,